বন্ধুসকল আমাৰ ইয়াত জংগল ব্লগত আমাৰ অৰুণ গগৈ মামাই ইয়াত শিৱ পূজা কৰে আৰু এতিয়া জাস্ট ষ্টাৰ্টিং হৈছে এয়া সব আমাৰ মামাই হাতে কামে কাম লাগি আছে আমাৰ মামিও লাগিছে এতিয়া বৰ্তমান ষ্টাৰ্ট হ'ব হয় না মামা আমি আৰম্ভ কৰিছে আৰু ন তেতিয়াহ'লে অলপ পৰিৱেশটো চক কি ধুনীয়া লাগিছে এয়া চাৰিওদিশে অলপ দেখুৱাই দি আছো মই এনে ধৰণৰ আছে কান কাখত আছে আমাৰ এইটো হৈ গল মেইন ৰোড তো জংগল ব্লগৰ আৰু তাৰ কাখতে আছে বন্ধুসকল ইয়াত জুই জ্বলোৱা হৈছে আৰু আমাৰ ভক্তবোৰ আহিব মেইন ভক্তকেইটাক অলপ দেখুৱাই দি আছে মহাদেৱৰ ভক্তসকলে যে ইয়াৰ প্ৰসাদটো বনাইছে তাকে অলপ দেখুৱাবলৈ চেষ্টা কৰিছো বলক চাওঁ বন্ধুসকল আজি দেৱকাদেৱ মহাদেৱৰ প্ৰসাদতনো কি মিলোৱা হয় মই আজি দেখুৱাম আমাৰ আছে মুমাই আছে এই ডডো আছে আমাৰ অজিত দাই কওকচোন বাৰু মহাদেৱৰ প্ৰসাদটো কেনেকুৱা থাকে চাওঁচোন অলপ আমাৰ প্ৰসাদ তাত মিশ্ৰণ কি তাৰ কি মিশ্ৰণ লাগে সেইটো উলিয়াই দেখুৱাম শিলিখা দিয়ে আৰু কি দিয়ে চাওঁ এইটো হালধি অকমান মিক্স কৰি এইটো কি হালধি মানে কুলা হালধি বুলি কয় কুলা হালধিটো আৰু এইটো কি আছিলে জায়ফল এইটো জায়ফলৰ গুটি দিয়ে তাৰ মানে ইয়াত দিয়ে ইলাচি লং আৰু দালচেনি আৰু কি দিয়ে বাৰু এইটো শিলিখা তাৰ মানে এইবোৰ চব দি বনাব নেকি তেতিয়াহ'লে বন্ধুসকল চক আমাৰ মহাদেৱৰ প্ৰসাদত তেনেকুৱা বনোৱা হয় তাৰ উপৰিও গাখীৰ মধু এইবোৰ দিব পাৰি তেতিয়াহ'লে সকলোৱে কৈ দিয়ক শ্ৰী ভগৱান কি জয় জয় বাবা ভোলেনাথ কি জয় হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ